So guys, ইয়াৰ পিছত আমি পিন্ধিম মোজা যে পিন্ধিম কেনে পিন্ধিব লাগে মই দেখাই দি আছোঁ। এইটো এনেকৈ ল'ব লাগে, লৈ এনেকৈ বন্ধ কৰি কেনে হৈ গ'ল মোজা পিন্ধা। ইয়াৰ পিছত মই পিন্ধিম মাই শ্বু। শ্বু এইটো বেলেগ ষ্টাইলত পিন্ধোঁ, এইখন ভৰি জাপ মাৰি দিম আমি এতিয়া। হৈ গ'ল পিন্ধা শ্বু, পিন্ধি ল'লোঁ। আভি চাহিয়ে হেলমেটটো লৈ লওঁ, গাড়ী চাবি লৈ লওঁ আৰু বলক যাত্ৰাটো আৰম্ভ কৰোঁ। হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগ উইথ মিনহাজ। চ' গাইজ, আজি ভিডিঅ'টো মই আধাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যিটো হ'ল গেছ কৰিব আপোনালোকে যে ক'ত আছোঁ। চাওক, বেক চাইড চাই লওক, ক'ত আছোঁ গেছ কৰিব মানে গেছ কৰিব নালাগে, মই কৈয়ে দি আছোঁ মোক ক'ত যাই আছোঁ। মই বৰ্তমান গৈ আছোঁ শ্বিলং আধা আহি পালোঁ। আপোনালোকৰ 25 কিলোমিটাৰমান আহিলোঁ, দেন ষ্টেট এটা ৰাস্তা পালোঁ। ইয়াৰ পৰা মই চিধাই একদম লাষ্টলৈ গ'ল। কম ধুনীয়া ভিউ, চব ভিউটো মানে ভাল লাগিছে। আৰু পাহাৰবিলাকতো মানে কি মেঘবিলাক, এই চব মেঘবিলাক পূৰা লাগি আছে পাহাৰবিলাকৰ লগত, চাই বহুত ভাল লাগি আছে। দেন বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব আগতে। আৰু ভিডিঅ'টোত কি হৈ আছে কি নহয় আপোনালোকে চাই থাকক আৰু মজা লৈ থাকক। মোৰ লগত আহিছে, ষ্টাইল কৰি আছে চ' ষ্টাইল কৰি আছে, ষ্টাইল কৰিব দিয়া, কোনো কাম নাই। তাই আমি ভিডিঅ'ত লাগি থাকোঁ। বলক ভিডিঅ'টো আগলৈকে যাম এতিয়া। আকৌ ষ্টাৰ্ট। বৰষুণ দিছে ইয়াতে। এটা বস্তু কি, 5 মিনিটৰ মূৰে বৰষুণ পাওঁ। অলপ দূৰ যদি বৰষুণ পাওঁ, আকৌ অলপ দূৰ শেষ হৈ যায়। এই ভিজি আছোঁ এতিয়াও, ভিজা টি চাৰ্টে পিন্ধি আছোঁ, গম চাব পাৰে। ভিজা টি চাৰ্ট পিন্ধিছোঁ, চুলি তুলি চব বেয়া হৈ গৈছে। চ' অলপ দূৰ গ'লেই মানে ইয়াৰ পৰা কমচে কম ইমানমান দূৰ যাব, তাৰ পৰা আকৌ বৰষুণ পাব, আকৌ তাৰ পৰা আকৌ বৰষুণ, আকৌ কমি যায়, আকৌ বৰষুণ। মানে কাপোৰ ভিজে শুকাই যায়, ভিজে শুকাই যায়। চ' জমনি লাগিছে আৰু যাই কেনে। দেন বহুত ৰাইডাৰবিলাকো বহুত আহিছে, দেন যাই আছে। যাওঁ বলকচোন। আৰু মই শ্বিলং অহাৰ মেইন কাৰণ হ'ল যে মোৰ এটা পাৰ্চেল আছে। পাৰ্চেলটো মানে মোৰ অফিচৰ পাৰ্চেল হয়। দেন পাৰ্চেলটো মই দিব লাগে তাক, দেন দিব গৈ আছোঁ। দেন মই সেইটোতে ভাবি ল'লোঁ যে একবাৰ শ্বিলংটো ঘূৰি আহোঁ আৰু পাৰ্চেলটো দিও আহোঁ, দুটা কামে একেলগে হৈ যাব। চ' বলক। চ' গাইজ, বৰ্তমান বৰষুণত ভিজিলোঁ, চুলি তুলি বেয়া হৈ গৈছে গোটেই। তো এতিয়া আহি পালোঁ বৰা পানী চাওক, বেক চাইড দেখা হ'ল বৰা পানী। এনেইতো বাল্কনি টাইপৰ বনাই দিছে, ইয়াতে জানো ইয়াৰ পৰা চব দেখা পায় তলত। এইফালে ব'টিং শ্বটিং কৰিব পাৰে, আগেদি ৰাস্তা আছে, এইফালেদি যদি যায় নহয় ঘূৰি, তাৰ পৰা ব'টিং শ্বটিং কৰিব পাৰে, এইফালে ঘূৰিব পাৰে ধুনীয়া। কিন্তু মই ইফালে তলৰ ফালে যাব নালাগে, মই যাম ইফালে শ্বিলং, মেইন শ্বিলং যাম, কাৰণ শ্বিলঙতহে মই পাৰ্চেলটো বস্তুটো দিব লাগিব। ভাল লাগিছে ভিউটো চাওক আপোনালোকে। আৰু বাইদেউটো আছে বিজি, বাইদেউ চাই আছে ভিউ চোৱাত পূৰা বিজি। তো আপোনালোকেও চাওক ভিউটো। গাইজ, ফাইনেলি পাৰ্চেলটো দি দিলোঁ, দি কিনে এতিয়া ৰিটাৰ্ণ হৈ আছোঁ ঘৰৰ ফালে। দেন বৰা পানী আমি ক্ৰছ কৰি পাৰ হৈ আহি পালোঁ। এতিয়া শ্বিলং গ'লোঁ, শ্বিলঙৰ পৰা এতিয়া ৰিটাৰ্ণ ঘূৰি আছোঁ, ঘূৰি বৰা পানী ক্ৰছ কৰিলোঁ। ক্ৰছ কৰাৰ পিছত এই জেগাখিনি ভাল লাগিছে, বহুত তলফালে বহুত দ', দেন ভাল লাগিছে। দেন আহিলোঁ, সেইকাৰণে চালোঁ বাইক ৰখাই কেনে, বাইক ৰখোৱা মানুহ তাতে ৰখাই দিছোঁ বাইকখন। দেন আগত ইফালে চিধা যাম, চিধা গুৱাহাটী ইফালে, আৰু ইফালে যদি যায় শ্বিলং। তো বলক যাওঁ।
পানী আমি ওপৰৰ পৰা চাইছিলোঁ, যিমান ভাল লাগে, কিন্তু তলৰ ওচৰৰ পৰা আৰু মজা লাগে। এইটো হ'ল তলৰ ওচৰ, ইয়াৰ পৰা পানীবিলাক বহুত ওচৰত দেখা পায়। চ' ভাল লাগিছে কাৰণে আহিলোঁ চাবৰ কাৰণে। ইয়াতে চালোঁ। কেম্পেইনিং কৰি আছে, কেম্পেইনিং কৰি আছে তাতে, ইয়াতে কেম্পেইনিং চলি আছে। পানীখিনি, পানী চাবকে চাফা পানী। পানীখিনি চাব পাৰে, কি চাফা পানী। ইয়াৰ পৰা কি ধুনীয়া দেখা পায়। চ' গাইজ আহি পালোঁ এতিয়া বৰাপানীৰ তলৰ ফালে, মানে কি এইফালেদি এনেকুৱা আহোঁতে, এইফালে ওপৰেদি যাওঁতে, এনেকুৱা যাওঁতে এইফালেদি দেন এনেকৈ গ'লোঁ, তাতে নামি আহিলোঁ। নামি আহি ইয়াতে পানী পালোঁ, পানী বহুত ওচৰত পানী আছে, পানী চাব পাৰে। গোটেই পানীখিনি ইয়াতে ইয়াতে মানে হাত দিলে গম পায়, মানে ইমান ধুনীয়া লাগছে চাই কিনে। পানীখিনি লাগিব পাৰি, চব এইটো হ'ল পানী, চাফা পানী, পূৰা চাফা পানী। তো পানীখিনি গোটেই লাগিব পাৰি, যিমান দূৰ লৈছে পানীয়ে পানী। হোটেলত মানে কি বেছি নহয় আৰু 40 কিলোমিটাৰমান আছে আৰু তাৰ আগতে এটা হোটেল পাইছোঁ, মানে হোটেলত বহিলোঁ। এতিয়া খাম পৰঠা, মোৰ লগত আছে পৰঠা খাব ৰেডি হৈ আছে। পৰঠা কেতিয়া খাব তাকে লাগি আছে, ভোক লাগিছে তাই, ৰাতিপুৱাই ওলাই নাই। ময়ো খাইছোঁ ৰাতিপুৱা বিস্কুট চাহ খাইছোঁ। তেনে আহক পৰঠা, ৰখি আছোঁ, ভোক লাগিছে, ৰখি আছোঁ। চ' গাইজ পেট ভৰি গ'ল, দেখাব পাহৰি গ'লোঁ। মানে কি পৰঠাটো মানে কি খালোঁ সেইটো দেখাব একদম পাহৰি গ'লোঁ। মানে কিয় পাহৰিলোঁ, ইমান বেছি ভোক লাগিছে ন। দেন অহাৰ লগে লগে আৰু ৰখি নাই আৰু চবতকৈ আগত ষ্টাৰ্ট কৰিছে, পূৰা ষ্টাৰ্ট কৰিছে। এই ষ্টাৰ্ট কৰাৰ লগে আৰু মই পাহৰি গ'লোঁ আৰু যে ভিডিঅ' বনাব লাগিব। কি ক'ম আৰু, এইখনে হোটেল হয়, হোটেলখনৰ নাম RN শৰ্মা হোটেল, য'ত এইটো বেছি দূৰ নহয়, ইয়াৰ পৰা গুৱাহাটীৰ পৰা 30-35 কিলোমিটাৰ শ্বিলঙৰ পৰা আহিলে পাই যায় ৰাস্তাত। আৰু এইটো হাইৱেৰ লগতে, এইটো হাইৱে হয়, এইটো হাইৱেৰ লগতে। দেন যদি খায় আৰু ভেজ, নন ভেজ নহয়, ভেজ চব বস্তু, মানে চব্জি এইবিলাকে পায়, মাংস নাপায়। ফুলটো মানে কি, যদি পৰঠাটো টেষ্ট আছিল ন, আলু পৰঠা দিছিলোঁ অৰ্ডাৰ, আলু পৰঠা চব্জি টেষ্ট, বুম টেষ্ট। আৰু কি ক'ম আৰু, আহিব ভিজিট কৰিব। আৰু ব'লক এতিয়া আৰু মানুহ লৈ যাওঁ আৰু ঘৰত অলপ। চ' গাইজ আহি পালোঁ মাহীহঁতৰ ঘৰত। মাহীহঁতৰ ঘৰত মানে মই ঘৰ যাম বুলি ভাবিছিলোঁ, ঘৰ নগ'লোঁ, কাৰণ আমাৰ গোটেই ফেমিলি আহিছে মাহীহঁতৰ ঘৰত, মানে ওচৰতে আৰু বেছি দূৰ নহয় আৰু। তো মাহীহঁতৰ ঘৰত আহিলোঁ, আৰু মাহীহঁতৰ ঘৰত মানে কি আমাৰ দাদা আহিছে, এনে দাদাৰ লগত, এইটো হ'ল দাদা যি মোবাইল টিপি আছে, মোবাইলে টিপি থাকে। দাদাৰ লগত আহিলে আম্মাহঁতে, আৰু মই বাইক লৈ আহিলোঁ একেলগে। এতিয়া অলপ আৰাম কৰি এতিয়া যাম ঘৰত। ভিডিঅ'টো যদি ভাল লাগিছে তেনে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আৰু এটা কথা যে ইয়াৰ পিছত আৰু ভিডিঅ' আহি থাকিব, তেনে আপোনালোকে যেনেকৈ আগৰ পৰা মৰম দি আছে, তেনে চেম এনেকৈ মৰম দি থাকক। চ' এতিয়াৰ পৰা বাই বাই, টাটা। ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ আৰু বাই।